নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ইয়াতে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম নিৰ্মাণসীৰ এপ্লাই যিটো আঁচনি ওলাইছে, তাৰ এই আঁচনিটোৰ এপ্লাই কেনেকৈ কৰিব, তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকে গুগলৰ এটা পেজ অ'পেন কৰি ল'ব। লৈ ইয়াতে সাৰ্চ কৰিব নিৰ্মাণসখী সাৰ্চ কৰি আপোনালোকে কি বেনিফিট পাব মই সকলোখিনি দেখুৱাই আছোঁ। এইটো যিটো ABOCWW পেজটো অন হ'ব, এইটোত ক্লিক কৰিব। আপোনালোকে ডাইৰেক্ট এনেকৈ সাৰ্চ কৰিব পাৰে, ABOCWW বুলি নিৰ্মাণসখী লিখিও সাৰ্চ কৰিব পাৰে। অকণমান টাইম ৱেইট কৰিব লাগিব, ইয়াৰ পিছত এনেকৈ এটা সাৰ্ভাৰ অন হৈ যাব। এইটো পেজ অন হ'ব। এইটো পেজত আপোনালোকে অন হোৱাৰ পাছত নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইয়াৰ এই আঁচনিৰ দ্বাৰা কি বেনিফিট আছে ইয়াতে চাব পাৰিব। মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকৰ লিংকটো দি দিম, চাই ল'ব পাৰিব। এইখিনি বেনিফিট আছে ইয়াৰ পৰা। এইখিনি বেনিফিট আপোনালোকে পঢ়ি চাব। ইংৰাজীত আছে, ইংৰাজীটো আছে। আপোনালোকে যদি ইংৰাজীত বুজি পোৱা প্ৰব্লেম হয়, অসমীয়াত চাব পাৰিব। অসমীয়া ক্লিক কৰিব। অসমীয়া ক্লিক কৰিলে আপোনালোকৰ পেজটো অসমীয়ালৈ ট্ৰেন্সফাৰ হ'ব। ইয়াতে অসমীয়া ট্ৰেন্সলেট হোৱাৰ পিছত আপোনালোকে পঢ়ি চাব কি আছে। অসম BOCW বৰ্তমান 13খন আঁচনি চলাই আছে। তাৰে এখন আঁচনি, এইখনো এখন, ইয়াৰে 12খন আঁচনি বাকী আছে আৰু এখন। ইয়াতে কি আছে এইখিনি তলত লিখা আছে। সাধাৰণ পেঞ্চন, পৰিয়ালৰ পেঞ্চন, বিবাহৰ সুবিধা আছে, পঢ়াৰ সুবিধা আছে, বহুতো আছে এই আঁচনিখনৰ ভিতৰত। আপোনালোকে গোটেইখিনি ইয়াতে পঢ়ি চাব। এই আঁচনিখনৰ অন্তৰত কি আছে। অকণমান টাইম ৱেইট কৰিব দেই। এনেকৈ ইয়াৰ পাছত পৰিয়ালৰ পেঞ্চন, অক্ষমতাৰ পেঞ্চন, বিবাহৰ সাহায্য, দক্ষতা বিকাশৰ প্ৰশিক্ষণ। এইখন আঁচনিৰ ভিতৰত বহুতো সুবিধা আছে। এই এপ্লাইটো কৰিলে আপোনালোকে কি সুবিধা লাভ কৰিব পাৰিব, আপোনালোকে নিজে এইখিনি ভালদৰে পঢ়ি চাব। এপ্লাই কৰাৰ আগত যেতিয়া নেকি আপোনালোকে এই আঁচনিৰ সুবিধা লাভ কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সকলোখিনি আছে। এইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াতে আছে এপ্লাই কৰাৰ আগত। ইয়াৰ পাছত আপোনালোকে আকৌ হোম পেজত ক্লিক কৰিব। হোম পেজত ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এনেকৈ এইটো ইণ্টাৰফেচ আহিব। তো আপোনালোকে অসমীয়া কৰি ল'ব পাৰে, ইংৰাজী কৰি ল'ব, কাটি দিব। ইয়াৰ পাছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনৰ বাবে ইয়াতে যে এইটো আছে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। বাকীকেইটা নালাগে, অনবৰ্ডিং, মেম্বাৰশ্বিপ, এপ্লাই ফৰ ক্লেইম, এইবিলাক পিছত কৰিব লাগিব, ৰিনিউ। এতিয়া আমি যিহেতু নিউ ৰেজিষ্ট্ৰেশ্যন কৰিম, আমি ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিম। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে এইটো পেজ অন হ'ব। ইয়াতে কি লাগিব লিখা আছে। বয়স আছে 18 পৰা 55 বছৰ। মিনিমাম যিকোনো এটা সংস্থাত আপোনালোকে 90 দিন কাম কৰা এখন চাৰ্টিফিকেট থাকিব লাগিব। আৰু এইখন কেনেকৈ উলিয়াব লাগিব মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, তাতে আপোনালোকে চাব। আধাৰ কাৰ্ড, শ্ৰম কাৰ্ড আৰু অসমৰ ভিতৰত কাম কৰা হ'ব লাগিব। এড্ৰেছ প্ৰুফ হিচাপে ইয়াৰে এখন লাগিব, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID। আধাৰ কাৰ্ড লিংক থকা বেংক পাছবুক লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। আধাৰ কাৰ্ড লিংক থকা বেংক পাছবুক লাগিব। শ্ৰম কাৰ্ডখন মেণ্ডেটৰী হয়, এইখিনি। আৰু এই 90 দিনৰ চাৰ্টিফিকেটখনৰ বাবে আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনটো ক্লিক কৰিব। তাত চাৰ্টিফিকেটখন আহিব। আপোনালোকে তাৰপাছত ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই। ইয়াতে মোবাইল নম্বৰটো বহুৱাই দিব। মোবাইল নম্বৰটো বহুৱাৰ পিছত আপোনালোকৰ মাজত এইটো পেজ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পাছত অকণমান টাইম ৱেইট কৰিব। তাৰপাছত আপোনালোকৰ মাজত এনেকৈ এটা পেজ অন হ'ব। ইয়াতে লিখা আছে দ্য বোৰ্ড উইল কনচিডাৰ দ্য আধাৰ ডাটা, মানে আধাৰৰ ডাটাখিনি লৈ ল'ব। ইয়াতে আপোনাৰ নাম, ডেট অফ বাৰ্থ কাৰেক্ট থাকিব লাগিব। যদি আপোনালোকৰ ডেট অফ বাৰ্থ নাম কাৰেক্ট নাই, আগতে আধাৰখন কাৰেক্ট কৰি ল'ব লাগিব, সেইটো লিখা আছে। আপোনালোকে যদি কাৰেক্ট নাই, আপোনালোকে আধাৰখন আগে কাৰেক্ট কৰি ল'ব। যদি আছে, ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকৰ কোনো অসুবিধা নহয়, ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আধাৰৰ মতে ইয়াতে গোটেইখিনি ডকুমেণ্টছ ইয়াতে আহি যাব, অৰ্থাৎ এড্ৰেছ। ইয়াৰ পাছত যদি কাৰেক্ট আছে য়েছ কৰিব, যদি নাই ন' কৰি আগতে আধাৰখন শুধৰাই ল'ব। য়েছ কৰাৰ পিছত এইটো হ'ব, আগতে আপুনি এই আঁচনিখনৰ অন্তৰ্ভুক্ত আছিল নেকি, ABOCWW। যদি আছিলে য়েছ, যদি নাই ন'। যিহেতু মই এতিয়া নতুন কৰিছোঁ, সেইকাৰণে ন' হ'ব। ন'ত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকৰ মাজত ইয়াতে এইটো পেজ অন হ'ব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব প্ৰথমতে।
ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় অফিসটো সিলেক্ট কৰিব তাৰ পাছত এটো নিজে নিজে আহি যাব আপোনালোকৰ ওচৰৰ যিটো অফিস হয় সেইটো সিলেক্ট কৰিব যিটো অফিস ওচৰৰ হয় বা কেতিয়াবা আপোনাৰ কিবা কাৰণ ভেৰিফিকেশনৰ কাৰণে মাতিব পাৰে তেতিয়া আপুনি এইটো অফিসত যাব লাগিব সেইটো অফিসটো সিলেক্ট কৰিব ফোন নাম্বাৰটো থাকিবই আই এগ্ৰি এণ্ড টাৰ্ম এণ্ড কণ্ডিশনটো এপ্লাই কৰি ক্লিক কৰিব ইয়াতে পঢ়ি চাব এইখিনি কি লিখা আছে তাৰ পাছত আই এগ্ৰিত ক্লিক কৰি দিব আই এগ্ৰিত ক্লিক কৰাৰ পাছত এপিনে আপুনি আধাৰ নম্বৰ বহাব লাগিব আধাৰ নম্বৰটো আপোনাৰ নিজৰ আধাৰ নম্বৰটো বহোৱাৰ পাছত নিজৰ আধাৰ লিংক থকা মোবাইলত এটি ওটিপি যাব সেই ওটিপিটো বহাব লাগিব আৰু আপোনাৰ লগত মোবাইলটো থাকিব লাগিব ওটিপিটো জেনেৰেল ওটিপি কৰাৰ পাছত আপোনাৰ তাত ওটিপি এটা আহিব মোবাইলত অকমান টাইম ওয়েট কৰাৰ পিছতে আপোনাৰ তাত ওটিপিটো আহিব অকমান টাইম ওয়েট কৰিব আহি গ'ল ওটিপিটো অহাৰ পাছত আপুনি ইয়াতে ওটিপিটো টাইপ কৰিব সাবমিট ওটিপি কৰি দিব আপোনাৰ এইটো হৈ গ'ল আধাৰ কেৱাইচি কমপ্লিটেড সাকসেসফুলি কেৱাইচি ৰেজিষ্টাৰ নাও ক্লিক কৰি দিব ইয়াৰ পাছত এইটো তলত থকা ৰেজিষ্টাৰ নাওটো ক্লিক কৰি দিব ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পাছত আপোনাৰ আকৌ হোম পেজটোলৈ লৈ আহিব হোম পেজ আহি গ'ল আপুনি এইখন আকৌ কাটি দিব নিউ ৰেজিষ্ট্ৰেচনত আকৌ ক্লিক কৰিব লাগিব আকৌ নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব তাৰপাছত ক্লিক হিয়াৰ টু এপ্লাই ফোন নাম্বাৰটো বহুৱাব চেক ৰেকৰ্ড এতিয়া চাওক আপোনাৰ এটা টিকেট এটা আহি গৈছে আপুনি যেহেতু ৰেজিষ্টাৰ কৰিলে এতিয়া আপুনি নিউ ৰেজিষ্ট্ৰেচন কৰিব নালাগে টিকেটত ক্লিক কৰিব টিকেটটো ক্লিক কৰাৰ পাছত আপোনাৰ নাম টিকেট নম্বৰ এটা আহিব তাৰপাছত এপ্লিকেশ্যন নট সাবমিটেড এতিয়া সাবমিট কৰিব লাগিব লগইন উইথ ওটিপি কৰিব লগইন উইথ ওটিপি কৰাৰ পাছত এই পেজটো হ'ব এতিয়া আপোনাৰ ইয়াতে টেম্পৰাৰী ৰেজিষ্ট্ৰেচন আইডি এটা দিছে এইটো ফিচাৰ ৰেফাৰেন্সৰ কাৰণে লাগিব পাৰে আপুনি নোট ডাউন কৰি ল'ব ওকে কৰি দিব এতিয়া চাওক আপোনাৰ have you previously submitted application for registration by 25 ৰেজিষ্ট্ৰেচনৰ কাৰণে 25 টকা লাগে ইয়াতে এপ্লাই কৰিলে আপুনি লাষ্টত পেমেন্ট কৰিব লাগিব সেইখিনি চাব মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছো কেনেকৈ কৰিব লাগিব যদি আপুনি আগতে ৰেজিষ্ট্ৰেচনৰ কাৰণে 25 টকা পেমেন্ট কৰিছিলে ইয়েস কৰিব যদি নাই কৰা নো কৰিব যেহেতু মই কৰা নাই এতিয়া নো কৰিছো এতিয়া আপোনাৰ ইয়াতে সম্পূৰ্ণ এড্ৰেছ বহাব লাগিব সম্পূৰ্ণ এড্ৰেছ সম্পূৰ্ণ বেসিক ডিটেইলছ খিনি যেনে ষ্টাৰ মাৰ্ক আছে এইখিনি ম্যান্ডেটৰি হয় নেম কিছু ইয়াতে আধাৰৰ পৰা লৈ ল'ব নেম ফাদাৰ নেম সিউ জেন্ডাৰ ডেট অফ বাৰ্থ এজ এবিলাক এতিয়া ইয়াতে আপুনি ইশ্ৰম কাৰ্ড বুকৰ নাম্বাৰটো বহাব লাগিব আপোনাৰ যেটো ইশ্ৰম নাম্বাৰ আছে নাম্বাৰটো ইয়াতে বহুৱাই ইশ্ৰম নাম্বাৰটো বহুৱাব ইশ্ৰম নাম্বাৰটো বহুৱাৰ পাছত ভ্যালিডেট ক্লিক কৰি দিব ভ্যালিডেট ক্লিক কৰাৰ পাছত চাব আপুনি ইশ্ৰম সাৰ্ভাৰ এতিয়া ইশ্ৰম সাৰ্ভাৰ বিজি দেখুৱাইছে আকৌ অকমান টাইম ওয়েট কৰি আকৌ ক্লিক কৰি দিব দুবাৰমান ক্লিক কেতিয়াবা এবাৰতে হৈ যায় ইউএন ভেৰিফিকেশন সাকসেসফুলি অৰ্থাৎ ইউএন ভেৰিফাইড হৈ গ'ল এতিয়া বাকিখিনি মেটেৰিয়েল মেৰিটেল ষ্টেটাস কেটেগৰী কন্টাক্ট নাম্বাৰটো থাকিবই এডুকেশন কোৱালিফিকেশন ব্লাড গ্ৰুপ ইমেইল আইডিটো আপোনালোকে দি দিব যেটো আপোনাৰ ইমেইল আইডি হয় ডেট অফ ৰিটায়াৰমেন্ট নিজে নিজে লৈ ল'ব ইয়াতে আপুনি এটো বহাব নালাগে পান নাম্বাৰটো যদি আছে সকলোৰ লাগিবই বাৰু আছে ইয়েস কৰিব ইয়াতে পান নাম্বাৰটো বহুৱাই দিব BOCW আগতে ৰেজিষ্ট্ৰেচন আছে যদি ইয়েস যদি নাই নো মোৰ যেটো নাই নো আপোনাৰ ৰেশন কাৰ্ড আছে যদি আছে ইয়েস যদি নাই নো মোৰ আছে ইয়েস এতে ৰেশন কাৰ্ড নাম্বাৰটো বহুৱাই দিব আপুনি ৰেশন কাৰ্ড নাম্বাৰটো বহুৱাৰ পিছত ৰেশন কাৰ্ড টাইপটো দিব লাগিব আপুনি আগতে ৰেশন কাৰ্ড নাম্বাৰটো বহুৱাই লওক তাৰ পাছত আপোনাৰ ৰেশন কাৰ্ডখন কি হয় AAY নে PHS মোৰ অন্ত AAY অন্ন যোজনাৰ হয় অন্তোদয় অন্ন যোজনাৰ AAY
তাৰপাছত ছেভ এণ্ড বেছিক ইনফো, ছেভ এণ্ড ক্লিক কৰাৰ পাছত ৱৰ্কৰ এড্ৰেছ, এতিয়া আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেঞ্চ, ইয়াতে এড্ৰেছটো দিব লাগিব। কিছুমান আধাৰৰ পৰা আপোনাৰ আহিয়ে যাব, ডিষ্ট্ৰিক্ট, ষ্টেট, চাব ডিষ্ট্ৰিক্ট এইবিলাক সকলোখিনি আপুনি নিজে বহুৱাব লাগিব। যদি আপোনাৰ এইখিনি এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট এড্ৰেছ, তেতিয়া য়েছ কপি কৰিব, আৰু নকৰিলেও ছেম হ'লেও আপোনালোকে মেনুৱেলিয়ে বহুৱাব, কাৰণ ওপৰত নথকা কিছুমান ইয়াতে বহুৱাব পাৰিব। এটা যিকোনো ক্লিক কৰিব, ৰেচিডেঞ্চ অন ক্লিক কৰিব, টাইপ অফ হাউচ কেঁচা পকা, হাউচ নাম্বাৰ লাগিব, হাউচ নাম্বাৰ আপোনাৰ কিমান সেইটো দি দিব, লোকেলিটিটো বহুৱাই দিব, আপোনালোকে গাঁৱৰ নাম দিব পাৰে, ষ্টেটৰ নাম দিব পাৰে, ইণ্ডিয়া দিব পাৰে, যি দিয়ে লোকেলিটিত কথা নাই, এইটো ইণ্ডিয়ান দি দিব পাৰে। ইণ্ডিয়া আপুনি ইয়াতে দি দিব ইণ্ডিয়া, ভিলেজ বহুৱাই দিব আপোনাৰ যি ভিলেজ হয়, লেণ্ডমাৰ্ক দিব, ওচৰৰ যিকোনো স্কুল, মন্দিৰ বা তেনেকুৱা কিবা জনা বুজা কিবা ঠাই থাকিলে আপুনি ওচৰত লেণ্ডমাৰ্ক দিব পাৰে, যিকোনো এটা লেণ্ডমাৰ্ক দি দিব। পোষ্ট অফিচ বহুৱাই দিব, লেণ্ডমাৰ্কটো বহুৱাৰ পিছত আপুনি পোষ্ট অফিচ বহুৱাই দিব, চাব ডিষ্ট্ৰিক্ট দিব, ডিষ্ট্ৰিক্ট বহুৱাই দিব, আকৌ ষ্টেট বহুৱাই দিব, পিনক'ড বহুৱাই দিব। এতিয়া এবাৰ আপুনি চেক কৰি ল'ব, লৈ ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আপুনি এবাৰ এইখিনি চেক কৰি ল'ব গোটেইখিনি ভালদৰে, আপোনাৰ ডিষ্ট্ৰিক্ট, ষ্টেট, চাব ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, ভিলেজ সকলোখিনি ঠিকে আছেনে নাই এবাৰ ভালদৰে চেক কৰি ল'ব। তাৰপাছত আপুনি ছেভ ৰেচিডেণ্টেল ডিটেইলছত ক্লিক কৰি দিব, অৰ্থাৎ ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো অন হ'ব, ইয়াতে বেংক ডিটেইলছ আহিব। এইবাৰ আপোনাৰ বেংক ডিটেইলছটো অন হৈ যাব। এইটো পিছত প্ৰথমতে আপুনি এতিয়া IFSC কোডটো বহুৱাব লাগিব, IFSC কোডটো বহুৱাই দিব আপোনাৰ যি বেংকত হয়। চাৰ্চ বেংক ডিটেইলছত ক্লিক কৰি দিব, দিলে আপোনাৰ বেংক এড্ৰেছ, ব্ৰাঞ্চ এইখিনি আহি যাব। তাৰপাছত আপুনি একাউণ্ট নম্বৰটো বহুৱাই দিব, নিজৰ বেংক একাউণ্ট নম্বৰটো বহুৱাই দিব লাগিব। ইয়াতে কনফাৰ্মেশ্যন কৰিব লাগিব, ভালদৰে এবাৰ চাই আকৌ ছেভ বেংক ডিটেইলছ কৰি দিব। বেংক ডিটেইলছ ছেভ কৰাৰ পাছত আপোনাৰ নেক্সট আহিব ফেমিলি ডিটেইলছ। ইয়াতে হৈছে এতিয়া আপোনাৰ কিমান ফেমিলি আছে, ঘৰত কিমান পৰিয়াল আছে সেইখিনি শুদ্ধকৈ বহুৱাব লাগিব। তেখেতৰ বয়স লাগিব, ডেট অফ বাৰ্থ লাগিব, আৰু নমিনি কাক দিয়ে সেইখিনি লাগিব। প্ৰথমতে ফাৰ্ষ্ট নেম আপুনি যাৰ নাম দিয়ে, হয়তো আপুনি ফাদাৰ দিয়ে, মাদাৰ দিয়ে, প্ৰথমতে এটা লাগিব। বেছি বহুৱাব লাগিলে তলত এড নিউ ৰ' আছে যে, এড নিউ ৰ'ত ক্লিক কৰি যিমানজন পৰিয়ালৰ নাম দিয়ে দিব পাৰিব। ফাৰ্ষ্ট নেম আপোনাৰ যাৰ নাম দিয়ে, অৰ্থাৎ ফাদাৰ, মই ফাদাৰৰ নাম দি দিছোঁ। ফাৰ্ষ্টে আপোনাৰ ফাদাৰ ফাৰ্ষ্ট নেম দি দিব, লাষ্ট নেম আপোনাৰ টাইটেলটো দি দিব, তেওঁৰ আধাৰত যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো দি দিব। ইয়াতে আধাৰত থকা মতে আধাৰ কাৰ্ডখন চাই ল'ব, আপোনালোকৰ ফেমিলি ডিটেইলছৰ কাৰণে আধাৰ কাৰ্ডখন হ'লে ভাল হ'ব লগত। চাই ল'ব লাগিব অকণমান টাইম। তাতে ক্লিক কৰি আপুনি টাইপ কৰি দিব লাগিব। ডেট অফ বাৰ্থটো ইয়াতে আপুনি ইয়াৰটো টাইপ কৰি দিব লাগিব। তাৰপাছত চন, মাহ, তাৰিখটো চিলেক্ট কৰিব, এজটো নিজে নিজে লৈ ল'ব। এইটো আপুনি নমিনি দিব বিচাৰেনে, যদি দিয়ে য়েছ, যদি নিদিয়ে ন'। আপোনাৰ ৰিলেশ্যন কি হয়, ফাদাৰ আগতে ABOCWW ৰেজিষ্ট্ৰেশ্যন আছিলনে, যদি আছিলে য়েছ, যদি নাই ন'। এইটো এটা হৈ গ'ল। এনেকৈ আপুনি যদি নেক্সট আৰু কাৰো কোনোবা আছে, এড নিউ ৰ' কৰিব। ইয়াতে আপোনাৰ নাম দিব বেলেগ, যাৰ নাম বহুৱাব বিচাৰে নামটো দি দিব, লাষ্ট নেম দিব, আধাৰত থকা মতে ডেট অফ বাৰ্থটো বহুৱাই দিব। ইয়াৰটো টাইপ কৰিব, মাহটো চিলেক্ট কৰিব, আৰু তাৰিখটো চিলেক্ট কৰিব। বয়সটো নিজে নিজে লৈ ল'ব। আপুনি নমিনি যদি দিব বিচাৰে য়েছ কৰি দিব, তো য়েছ।
ইয়াতে যদি আপুনি নমিনি দিয়াতে এটা পাৰ্চেণ্ট দিব দিছে আপুনি নমিনি দি দিব যাৰ নাম নমিনি দিয়ে তাতে 100% দি দিব 100 বুলি লিখি দি দিব যদি আগতে ৰেজিষ্টাৰ আছিলে ABOCWW যদি নাই নো তেখেতৰ লগত কি ৰিলেশ্যন হয় দি দিব ফাদাৰ মাদাৰ জিঅ' তাৰপাছত আৰু যদি কোনোবা বহুৱাব বিচাৰে এড নিউ ৰ কৰিব নহ'লে সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰিলে আপোনাৰ ইয়াতে আহিব এইবাৰ চাৰ্টিফিকেট ডিটেইলছ এইটো হৈছে মেইন আপোনাৰ এই যে এইখন হৈছে আপোনাৰ 90 দিনৰ যিখন চাৰ্টিফিকেট বিচাৰিছিলে 90 দিনতকৈ বেছি হ'ব লাগে তথাপি 90 দিন ইয়াতে আপুনি ইয়াতে সিলেক্ট ইছ্যুয়াৰটো সিলেক্ট কৰিব আপুনি ইন্ডিভিজুৱেল ডেভেলপাৰ কন্ট্ৰাক্টৰ কোম্পানী মিউনিচিপাল কৰ্পোৰেচন পঞ্চায়ত সেক্ৰেটাৰী ৱাৰ্ড এক্সিকিউটিভ লেবাৰ ইউনিয়ন ৰেজিষ্টাৰ অফিচাৰ কন্ট্ৰাক্টৰ যাৰ আন্ডাৰত কাম কৰি আছে তেওঁ সিলেক্ট কৰিব যদি আপুনি ইন্ডিভিজুৱেল হয় ইন্ডিভিজুৱেল মই ইন্ডিভিজুৱেলৰ কাৰণে সিলেক্ট কৰিছোঁ ইন্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ইছ্যুইং অৰ্গেনাইজেশ্যন আপুনি এইটো তেওঁৰ কি ইছ্যুইং অৰ্গেনাইজেশ্যন হয় এইটো সিলেক্ট কৰি দিব তো ওন হ'ব পাৰে বা বেলেগ যিটো ইছ্যুইং অৰ্গেনাইজেশ্যনৰ নাম থাকে কিছুমানৰ তেওঁৰ হ'ব এইটো এতিয়া যেহেতু ওনাৰ হয় মই ওন লিখি দিছোঁ ইছ্যুইং ডেট যিদিনা আপুনি চাৰ্টিফিকেটখন ইছ্যু কৰে সেই ইছ্যুৰ ডেটটো লাগিব ইয়াতে আপুনি এইটো সিলেক্ট কৰিব লাগিব চাৰ্টিফিকেটখন ইছ্যুইং পাৰ্চন যাৰ জনে ইছ্যু কৰে যদি কোনো সংস্থাৰ আন্ডাৰত হয় সেই সংস্থাৰ যিয়ে সাইন সিগল কৰে তেওঁৰ নাম হ'ব যদি কোনোবা ইন্ডিভিজুৱেল হয় ইন্ডিভিজুৱেলৰ যাৰ সাইন লয় তেওঁৰ সাইনটো হ'ব ইয়াতে মোবাইল নম্বৰ বহুৱাব লাগিব কন্টেক্ট মোবাইল নম্বৰ যিজন ইছ্যুইং পাৰ্চনজনৰ তেওঁৰ আপুনি টাইপ অফ ৱৰ্ক কি ৱৰ্ক কি কনষ্ট্ৰাকশ্যন ৱৰ্ক কেনেকুৱা কাম এইটো তাতে বহুৱাব লাগিব তাৰপাছত এমপ্লয়াৰ নেম এমপ্লয়াৰ কণ্টেক্ট নাম্বাৰ ইছ্যুইং গোটেইখিনি বহুৱাব লাগিব কণ্টেক্ট নাম্বাৰো লাগিব কোন তাৰিখৰ পৰা ৱৰ্ক ষ্টাৰ্ট কৰিছে বহুৱাব লাগিব কোন তাৰিখলৈ কাম কৰিছে টোটেল ৱৰ্কিং ডেজ কিমান হৈছে চাৰ্টিফিকেটখনত যিখিনি লিখা আছিলে ইয়াতো সেইখিনিয়ে বহুৱাব লাগিব চাৰ্টিফিকেটখন আগতে আপুনি যিহেতু ফিল আপ কৰি ল'ব লাগিব সেইখিনিয়ে বহুৱাব লাগিব তাৰপাছত আপুনি ইয়াতে এই বিভিন্ন ভাগ আছে এই ভাগকেইটাৰ যিটো কামত আপুনি যোগ্য হয় যিৰ কাৰণে এপ্লাই কৰে এইটো সিলেক্ট কৰিব লাগিব ইয়াতে বহুতো আছে হেল্থ এণ্ড সেক্ৰেটাৰী হেল্থ এণ্ড সেফটি ইলেক্ট্ৰিচিয়ান পেইণ্টাৰ মেছনাৰী আইৰণ ৱৰ্কাৰ পাইপ ফিল্টাৰ জেনেৰেল মেছন ৰিংগিং বহুত আছে আইৰণ ৱৰ্কাৰ ৰোফটাৰ বহুতকেইটা আছে আপুনি যিটোত কৰে এইটোৰ এপ্লাই কৰি দিব পাৰিব ইয়াতে আৰু যদি এইকেইটাৰ ভিতৰত নহয় আদাৰ্ছ লিখি আপুনি যি কৰে তাতে নামটো লিখি দিব লাগিব এইখিনি আপুনি ভালদৰে চাই ল'ব কোনটোত দিয়ে এতিয়া এইটো ইণ্ডিভিজুৱেলৰ কাৰণে মই ইণ্ডিভিজুৱেল সিলেক্ট কৰিলোঁ নেম অফ অৰ্গেনাইজেশ্যন এইখিনি কৰাৰ পাছত এইখিনি সিলেক্ট কৰাৰ লিখাৰ পাছত চ'ৰ্চ ফাইল কৰিব লাগিব চ'ৰ্চ ফাইল কৰাৰ পাছত আপুনি ফাইলটো PDF বনাই ল'ব আৰু ডকুমেণ্টছখিনি গোটেইখিনি PDF বনাব লাগিব ইয়াতে বেলেগ হ'লে নহয় গোটেইখিনি PDF লাগিব আপলোডত ক্লিক কৰি দিব তাৰ গোটেইখিনি চাই লোৱাৰ পাছত সেভ কৰি দিব সেভ এমপ্লয়াৰ এণ্ড চাৰ্টিফিকেশ্যন সেভত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ আহিব এইবাৰ স্কিম ডিটেইলছ এইটো আপোনাৰ স্কিম ডিটেইলছ যদি আগতে কিবা স্কিম আছিলে ইয়েছ কৰিব আৰু তাৰ নাম্বাৰবিলাক থাকিব বহুৱাব আৰু যদি নাই মোৰ যিহেতু নাই কৰি সেভ কৰি দিছোঁ ইয়াৰ পিছত ডকুমেণ্ট আপলোড আপুনি ইয়াতে এতিয়া আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব প্ৰেজেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছৰ কাৰণে আপুনি এখন আধাৰ কাৰ্ড বহুৱাব পাৰিব বেংক পাছবুক লাগিব ৰেচন কাৰ্ড পান কাৰ্ড একনলেজমেণ্ট স্লিপ আৰু ফটোটো আহি যাব আপোনাৰ আধাৰৰ পৰা এই একনলেজমেণ্ট স্লিপখন আপুনি এতিয়া ইয়াতে যদি আছে আপোনাৰ দিব যদি নাই তাতে নিদিলেও হয় আৰু যদি নিদিয়াৰ পিছতো ছাবমিট নহয় আপুনি যিকোনো এখন ডকুমেণ্ট তাতে আপলোড কৰি দিব আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক যিয়ে হওক তাৰপাছত আপুনি লাষ্টত একনলেজমেণ্টখন পাই যাব সেইখন আপোনাৰ ভেৰিফিকেশ্যন পিছত হৈ যাব এতিয়া আপুনি ইয়াতে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ বহুৱাব লাগিব তাৰ কাৰণে মই আধাৰ কাৰ্ড দি দিছোঁ বেংক পাছবুক ৰেচন কাৰ্ড পান কাৰ্ড একনলেজমেণ্ট এইখিনি একনলেজমেণ্ট স্লিপখন আপোনালোকে মনত ৰাখিব যদি নোহোৱাকৈ ছাবমিট হয় কথাই নাই আৰু যদি নোহোৱাকৈ নহয় যিকোনো এখন দি কিনে আপলোড কৰি দি দিব সেভ এণ্ড প্ৰিভিউ এপ্লিকেশ্যন কৰিব সেভ এণ্ড প্ৰিভিউ এপ্লিকেশ্যন কৰাৰ পাছত আপোনাৰ মেইন গোটেই ফিল আপ কৰা যিখিনি ফিল আপ কৰিছিলে সেইখিনি আপুনি ইয়াতে শ্ব' কৰিব পাৰিব গোটেইখিনি আপুনি চেক কৰি চাব ফালৰ পৰা যদি কিবা ভুল হৈছে আপুনি কাৰেকশ্যন কৰিব পাৰিব আৰু যদি একো ভুল হোৱা নাই আপুনি সেইখিনি ছাবমিট কৰি দিব পাৰিব এবাৰ গোটেইখিনি সুন্দৰভাৱে ওপৰৰ পৰা শেষলৈকে চেক কৰি ল'ব একাউণ্টৰ পৰা এড্ৰেছৰ পৰা নেম ডিটেইলছ নমিনি গোটেইখিনি ভালদৰে চেক কৰি ল'ব আপুনি যদি আপোনাৰ কিবা ভুল হৈছে ফেমিলি ডিটেইলছ
ৱৰ্ক চাৰ্টিফিকেটখন লাগিব। গোটেইখিনি আপুনি এবাৰ সুন্দৰভাৱে চেক কৰি ল'ব। চাৰ্টিফিকেটখন কেনেকুৱাকৈ ফিল আপ কৰিছে, লিখাখিনি কাৰেকশ্যন হৈছে নে নাই চাই ল'ব। স্কিম আছে, ডকুমেণ্টখিনি আছে, ডকুমেণ্টখিনি প্ৰিভিউ কৰি চাব পাৰে, নাচালেও কথা নাই। যদি আপুনি শুদ্ধকৈ দিছে আৰু যদি কিবা কনফিউজন আছে আপুনি আকৌ প্ৰিভিউ কৰি চাব পাৰিব। তাৰপাছত ডাউনলোড PDF কৰিব। আপুনি যিখিনি ফিল আপ কৰিলে সেইখিনি আপোনাৰ PDF আকাৰে ছেভ কৰি থ'ব পাৰিব। ইয়াতে প্ৰিণ্টত ক্লিক কৰি আপুনি ছেভ এছ PDF কৰি থৈ দিব। তাৰপাছত আপুনি ডাউনলোড কৰি থৈ দিব পাৰে, এইটো ছেভ কৰি থৈ দিব। ছেভ হৈ গ'ল। এতিয়া আপুনি গোটেইখিনি ভালদৰে চাই ফাইনেল ছাবমিট কৰি দিব। আপুনি এবাৰ ছাবমিট কৰাৰ পিছত কোনো কাৰেকশ্যন কৰিব নোৱাৰিব। তাৰপাছত য়েছ কৰি দি দিব। এই আপোনাৰ একনলেজমেণ্ট শ্লিপ, একনলেজমেণ্ট নাম্বাৰ আহি গ'ল। এতিয়া আপুনি এই একনলেজমেণ্ট নাম্বাৰটো, একনলেজমেণ্ট শ্লিপখন আপুনি ডাউনলোড কৰি প্ৰিণ্ট কৰি থৈ দিব পাৰে, থৈ দিব। ইয়াৰ পিছত কেতিয়াবা হয়তো এইখন প্ৰয়োজন হৈ যাব পাৰে, কিবা ভেৰিফিকেশ্যনো হ'ব পাৰে, অফিচত গৈ ফোন কৰিব পাৰে আপোনাক বা নকৰিলেও কিবা ভেৰিফিকেশ্যন। তো এইখিনি আছিলে ভিডিঅ'টো। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। গতিকে আপোনালোকে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।